হেল্ল' ফ্ৰেণ্ডছ, আছামিজ তৰকা চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পিঠাগুড়িৰে বনোৱা কাটা নিমকি ৰেচিপি এটা লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পেন এখন উঠাই দিছোঁ, তাতে পানী 1 কাপ দি দিম। নিমখ দি দিম সোৱাদ অনুসৰি, হালধি গুড়ি দি দিম আধা চামুচ, জিৰা গুড়ি আধা চামুচ দি দিছোঁ, জলকীয়া গুড়ি সৰু চামুচেৰে 1 চামুচ দি দিছোঁ, কালা জিৰা দি দিছোঁ 1 চামুচ, ৰিফাইন তেল দি দিছোঁ 2 চামুচ দি দিম, 1 চামুচ দি দিলোঁ আৰু 1 চামুচ দি দিলোঁ। পানীখিনি দেখিছে উতলিব ধৰিছে। এতিয়া পিঠাগুড়ি দি দিম, ঘৰতে বনাই লোৱা পিঠাগুড়ি দি দিছোঁ। এইখিনি ইয়াতে 1 কাপ লৈছোঁ। এতিয়া গেছটো বন্ধ কৰি দিছোঁ। এইখিনি ঢাকন মাৰি থৈ দিম 5 মিনিটমান সময়। এতিয়া পিঠাগুড়িখিনি বাতি এটাত উলিয়াই ল'ম। বেছি ঠাণ্ডা হ'বলৈ নিদিব, অলপ গৰম থকাতে উলিয়াই ল'ব। মঠি লৈছোঁ এবাৰ। দুটা ভাগ কৰি দিছোঁ। বেলা এখন লৈ লৈছোঁ, তাতে পিঠাগুড়ি অলপ দি দিছোঁ। বেলি লৈছোঁ এতিয়া। এয়া দেখিছে বেলি ল'লোঁ। এতিয়া চাকু এখনৰ সহায়ত কাটি ল'ম। এই কাটি ল'লোঁ দেখিছে। কেৰাহী এখন উঠাই দিছোঁ, তাতে ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া নিমকিখিনি দি দিম। জুইটো কমকৈ দি দিব, কম জুইত ভাজি থাকিব লাগিব এইখিনি। নিমকিখিনি ভজা হৈ গ'ল, এতিয়া উঠাই দিছোঁ। এতিয়া বাকী নিমকিখিনি দি দিছোঁ। এইখিনি উঠাই দিছোঁ। এয়া আমাৰ কটা নিমকি ৰেডি হৈ গৈছে, দেখিছে খুব মচমচীয়া হৈছে। এটা ভাঙি দেখুৱাইছোঁ, দেখিছে।
যদি ৰেচিপিটো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।